Hello everyone, সকলোকে স্বাগতম জনাইছো গীতালি কলিতা ভ্লগ চেনেলটিলে আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি ভিডিওটো মই বিশেষ এটা কাৰণত বনাব লৈছো তো আশা কৰিছো ভিডিওটো একেবাৰে স্কিপ নকৰাকে হেকলৈকে চাই থাকিব আৰু মোৰ এই চেনেলটোত অগ্নিনাভ শিৱ মন্দিৰৰ বহুত কেইটা ইনফৰমেটিভ ভিডিও শেয়াৰ কৰিছো মানে মোক বহুতে ফোন যোগে হওক মেছেজ যোগে হওক কমেন্ট যোগে হওক খুদি থাকে অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে হেকাৰণে মই ভাবিলো যেহেতুকে মোৰ ইউটিউব চেনেলটো আছে তাত ধুনিয়াকে শেয়াৰ কৰো যাতে সকলোৰে সুবিধা হয় হেতু ভাবি মই অগ্নিনাভ শিৱ মন্দিৰৰ বহুত কেইটা ইনফৰমেটিভ ভিডিও শেয়াৰ আৰু মাজতে মই এটা ফোন নাম্বাৰো শেয়াৰ কৰিছিলো যোনটো ফোন নাম্বাৰত অগ্নিনাভ শিৱ মন্দিৰৰ লগত মন্দিৰৰ ফোন নাম্বাৰ আছিল হেতুৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে কিন্তু বৰ্তমান অৱস্থাত সেই নাম্বাৰটো বন্ধ কৰি থৈ দিয়া হৈছে আৰু কিহৰ কাৰণে বন্ধ কৰা হৈছে বা কিহৰ কাৰণে কথা পাতিব নোৱাৰে সেই নাম্বাৰটোত তাৰ বিষয়ে আজি মই এই ভিডিওটোত কম মানে দুই দিনতে মোক এজনীয়ে কমেন্ট কৰিছিলে তেওঁৰ নামটো মই ল'ব নিবিচাৰো তেওঁ তাৰ মানে মোক এনেকৈ কৈছে যে আপুনি নকলে অগ্নিনাভ শিৱ মন্দিৰত ঘৰৰ পৰাই ভক্তই সেৱা ল'ব কিবা এনেকুৱাকে লিখিছিলে আৰু আপুনি মিছাকে এটা নাম্বাৰ শেয়াৰ কিয় কৰিছে আপুনি মিছাকে নাম্বাৰ শেয়াৰ কৰিব নালাগে সেই নাম্বাৰটোত ফোনেই নালাগে বহুত কিবা কিবি এনেকৈ লিখিছিলে তেওঁ মই কমেন্টটো এতিয়া চাই পেনে কোৱা নাই কাৰণে আপোনালোকক সঠিক কমেন্টটো ক'ব পৰা নাই কিন্তু এনেকুৱা ধৰণে লিখিছিলে তো হেতু কাৰণে মই যে ভিডিওটো বনালো যে হয়তো বহুতে ভাবিবও পাৰে তেওঁৰ কমেন্টটো চাই পেলাই যে মই আসলতে মিছাকে নাম্বাৰ শেয়াৰ কৰিছো আসলতে হেতু মিছা নাম্বাৰ নহয় সঁচাই নাম্বাৰ হয় কিন্তু বৰ্তমান অৱস্থাত সেই নাম্বাৰটোত ফোন কিয় নালাগে তাৰ ওপৰত মই যে আপোনালোকক কম তো ভিডিওটো একেবাৰে স্কিপ নকৰাকে হেফালেকে চাই থাকিব প্ৰথম কথাটো হ'ল আপোনালোকে যিসকলে অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে জানে তেওঁলোকে গমে পায় বৰ্তমান অৱস্থাত অগ্নিনাভ শিৱ মন্দিৰত কিমান বেছি ভক্ত হৈ আছে তেওঁলোকৰ পেজতো আপোনালোকে দেখিবলৈ পাইছে তো কিমান বেছি ভক্ত হৈছে আপুনি ভাবক ঠাই হৈছে বহুত বেছি কম আৰু ইমান দূৰ দূৰণিৰ পৰা ভক্তখিনি যায় তো সেইখিনি ভক্তকটো ভালদৰে তেওঁলোকে শুশ্ৰূষা কৰিবই লাগিব আৰু মন্দিৰৰ যদিও বহুতখিনি ষ্টাফ আছে তেওঁলোকে হেণ্ডেলে কৰিব নোৱাৰে তাত যোৱা ভক্তখিনিকে শুশ্ৰূষা কৰা তো তেনে অৱস্থাত আপোনালোকৰ ফোন কেনেকৈ তেওঁলোকে উঠাব আপোনালোকে নিজে ভাবকচোন এবাৰ আৰু সেইটো হৈছে মন্দিৰৰ নাম্বাৰ আৰু যোনেই যি নকওক ব্যক্তিগত নাম্বাৰ কোনেও শ্বেয়াৰ কৰিব নোৱাৰে কাৰণ এটা সোশ্যাল মিডিয়াত যেতিয়া ব্যক্তিগত নাম্বাৰ শ্বেয়াৰ কৰি দিয়া যাব কিমান ফোন আহিব ভাবক মিনিটত কিমান ফোন আহিব পাৰে আৰু বেলেগটো সবৰে কাম থাকে দিয়কচোন হেতু এটা কথা আৰু তাৰোপৰি অগ্নিনাভ শিৱ মন্দিৰৰ যোনখিনি কৰ্তৃপক্ষ আছে তেওঁলোকে ৰাতিপুৱা 9টাৰ পৰা কেতিয়াবা 6টা কেতিয়াবা 7টা বজালৈকে মন্দিৰতে থাকে তো ভাবক আৰু সেই ৰাতি সময়খিনিও যদি তেওঁলোকে ঘৰত ভালকে বিশ্ৰাম ল'ব নোৱাৰে তো কেনেকুৱা অৱস্থা হ'ব আৰু মন্দিৰত যেহেতুকে হেতু মন্দিৰৰ ভাগৰ ফোন নাম্বাৰ আছিল আৰু মই হেতুত আপোনালোকক কৈছিলো যিসকলে ভিডিওটো ভালকে চাইছে তেওঁলোকে গম পাব যে মন্দিৰ যেতিয়া খোলা থাকে হেতু অৱস্থাতে আপোনালোকে সেই ফোন নাম্বাৰটোত যোগাযোগ কৰিব পাৰিব মানে 9টাৰ পৰা 4টাৰ ভিতৰতে আপোনালোকে কথা পাতিব পাৰিব আৰু বহুতে তেতিয়া ধুনিয়াকে কথাও পাতিব পাৰিছে কিন্তু বৰ্তমান অৱস্থাত এই কাৰণে কথা পাতিব পৰা নাই তাত ইমান বেছি ভক্ত হৈছে গতিকে ভক্ত শুশ্ৰূষা কৰিবনে আপোনালোকৰ ফোনত শুশ্ৰূষা কৰিব ভাবকচোন সেই কাৰণে বৰ্তমান অৱস্থাত তেওঁলোকে মোবাইলটো যেহেতুকে ফোনটো ৰিসিভ নকৰিলে বেয়া হয় বাজি থাকে সেই কাৰণে হঠাৎ কেতিয়াবা অফ কৰি দিবলগীয়া হয় আৰু কেতিয়াবা অন হৈ থাকিলেও ফোনটো ৰিসিভ কৰিব নোৱাৰে তেওঁলোকে তো আপোনালোকে তাৰ কাৰণে কোনেও ভুল নুবুজিব কাৰণ তেওঁলোকে একেবাৰে সময় উলিয়াব পৰা নাই কাৰণে আপোনালোকৰ ফোনৰ ৰেসপন্স দিব পৰা নাই কাৰণ তাত যোৱা ভক্তখিনিকটো তেওঁলোকে ধুনিয়াকে শুশ্ৰূষা কৰিবই লাগিব আৰু ইমান বেছি ভক্ত আপোনালোকে চাবচোন ভিডিঅ'বোৰ তো কেনেকৈ শুশ্ৰূষা কৰিব ভাবকচোন বহুত বেছি কৰ্তৃপক্ষ আছে যদিও নোৱাৰা হৈ গৈছে সেই কাৰণে তেওঁলোকে ফোনটো অফ কৰি থৈ দিবলগীয়া হয় আৰু হেতু নাম্বাৰ মন্দিৰৰ ভাগৰে নাম্বাৰ হয় বৰ্তমান এই কাৰণে অফ ৰাখিছে তেওঁলোকে যেহেতুকে সময় দিব পৰা নাই অন কৰিনো কি কৰিব ফোনটো আৰু নিশ্চয়কৈ তেওঁলোকে সময় উলিয়াব আপোনালোকৰ বাবে তো আপোনালোকে কেইদিনমান ধৈৰ্য ধৰক আৰু যিসকলে অনলাইন যোগে হৰাই দিব বিচাৰিছে আপোনালোকে বৰ্তমান অৱস্থাত যেহেতুকে অনলাইন যোগে হৰাই দিব পৰা নাই কন্টেক্ট নাম্বাৰ পোৱা নাই তো আপোনালোকে ঘৰতে এখন হৰাই দিয়ক তাতো ভগৱান কিন্তু সন্তুষ্ট হৈ যাব আৰু প্ৰথম কথা হ'ল ইচ্ছা কৰিলে মই আপোনালোকক গুগল পে নাম্বাৰ শ্বেয়াৰ কৰিব পাৰো কিন্তু বহুত বেছি বাধা বিঘিনিৰ কাৰণে মই আসলতে গুগল পে নাম্বাৰ শ্বেয়াৰ কৰিব পৰা অৱস্থাত নাই কাৰণ মই মন্দিৰৰ ভাগৰ পৰা পাৰমিশন পাব লাগিব শিখাবাৰ পৰা তেতিয়াহে মই নাম্বাৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিম কাৰণ যেহেতুকে আপোনালোকে গমে পায় বহুত বেছি বিতৰ্ক হৈ আছে অগ্নিনাভ শিৱ মন্দিৰক লৈ ব্যৱসায় কৰি থকা বুলি কৈ আছে কিন্তু কোনো ধৰণৰ ব্যৱসায় কৰি থকা নাই আপোনালোকে মনে জানি পেলাইহে আপোনালোকে পইচা দিছে বা অনলাইন যোগে হৰাই দিছে কাৰণ তেওঁলোকেতো কোৱা নাই যে আমাক পইচা দিবই লাগিব আপোনালোকে হৰাই দিবই লাগিব আপোনালোকে নিজেহে দিছে কিন্তু তাকলৈও বহুত বেছি বিতৰ্ক হৈ আছে আৰু যদি গুগল পে নাম্বাৰ সোশ্যাল মিডিয়াত দি দিও তেতিয়া হয়তো বেছি
বিতৰ্ক হৈ যাব তেতিয়া আকৌ বেছিকৈ ক'ব যে আচলতে ব্যৱসায় নহ'লে জানো গুগল পে' নাম্বাৰ এনেকৈ শ্বেয়াৰ কৰে নেকি সেইকাৰণে আপোনালোকক বৰ্তমান অৱস্থাত গুগল পে' নাম্বাৰ শ্বেয়াৰ কৰিব পৰা নাই আৰু যেতিয়ালৈকে পাৰিম পাৰ্মিশ্যন পাম তেতিয়া নিশ্চয়কৈ শ্বেয়াৰ কৰিম আপোনালোকে নিশ্চিন্ত থাকক যোনটো কথা পতা নাম্বাৰ সেই নাম্বাৰটো শ্বেয়াৰ কৰিব পাৰোঁ আৰু সেই নাম্বাৰটোত আপোনালোকে কথা পাতিলে আপোনালোকক গুগল পে' নাম্বাৰ নিশ্চয়কৈ দি দিব আৰু সেনেকৈ যিমানখিনি নাম্বাৰ দি আছে এনেকৈ শ্বেয়াৰ কৰি আছে তেওঁলোকে কিন্তু বৰ্তমান অৱস্থাত কথা পাতিব পৰাও অৱস্থাত তেওঁলোক নাই কাৰণ বহুত বেছি ভক্ত হৈ আছে সেইকাৰণে কাৰো ফোনে তেওঁলোকে ৰিচিভ কৰিব পৰা নাই তাত যোৱা ভক্তকে তেওঁলোকে শুশ্ৰূষা কৰিব পৰা নাই আৰু যিয়ে বাহিৰাকে গুগল পে' নাম্বাৰ পাই আছে তেওঁলোকে শৰাইবোৰ দি আছে কিন্তু আনকি বহুতে কমেণ্টো কৰিছে মই চাইছোঁ যে কৈছে মই এনেকৈ মেছেজ দিছিলোঁ শৰাই কাৰণে অৰিহণা দিছিলোঁ কিন্তু তেওঁলোকে ৰিপ্লাই কৰা নাই তো ভাবক তেওঁলোকে আচলতে জানি বুজি ৰিপ্লাই নকৰা নহয় হাতত তেওঁলোকৰ একেবাৰে সময় কম কাৰণ দিনটো মন্দিৰৰ লগত ব্যস্ত হৈ থাকিব লাগে ৰাতিটো অকণমান সময় তেওঁলোকেতো নিজক দিবই লাগিব দিয়কচোন ৰাতিপুৱা আৰু তাৰপিছত মন্দিৰতে আহিবলগীয়া হয় তো কেনেকৈ কিমান সময়ত আপোনালোকৰ ৰিপ্লাই কৰিব আপোনালোকে নিজে ভাবকচোন বহুত বেছি ব্যস্ত হৈ আছে সেইকাৰণে ৰিপ্লাই দিব পৰা নাই তো আপোনালোকে একেবাৰে ভুল নুবুজিব আপোনালোকে বাবাক যিখিনি কথা ক'বলগীয়া আছে ঘৰতে আপোনালোকে গছি বন্তি জ্বলাই শৰাই এখন দি পেলাই ধুনীয়াকৈ ক'ব তাতো কিন্তু বাবা সন্তুষ্ট হৈ যাব তো এইখিনিয়ে মোৰ ক'বলগীয়া আছিলে তো বহুতে যিহেতুকে কমেণ্ট কৰি আছে আপোনালোকৰ কমেণ্টৰ সকলোৰে যিমানখিনি পাৰোঁ ৰিপ্লাই কৰিছোঁ কিন্তু কিছুমান কমেণ্ট কি হয় বহুত বেছি এনেকৈ বুজাব নোৱাৰি কমেণ্টত সেইকাৰণে মই এইটো ভিডিঅ' বনালোঁ তো আশা কৰিছোঁ মোৰ কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজিব পাৰিছে আৰু মই যেতিয়া পাৰ্মিশ্যন পাম নিশ্চয়কৈ আপোনালোকৰ লগত নাম্বাৰটো শ্বেয়াৰ কৰিম আপোনালোকে নিশ্চিন্ত থাকক তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম আৰু যিসকলে মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু লগতে বেল আইকনটো অন কৰি থৈ দিব তেতিয়া মই নতুন ভিডিঅ' দিলে আপোনালোকে সকলোতকৈ আগতে চাবলৈ পাৰিব